উত্থাপিত হোৱা বিষয়বস্তুটো মই সম্পূৰ্ণৰূপে সমৰ্থন জনাইছোঁ। অৰ্থাৎ মই ক'ব খুজিছোঁ যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ভাৰতীয় শিক্ষা ব্যৱস্থাত উল্লেখযোগ্য পৰিৱৰ্তন আনিব। অধ্যক্ষ মহোদয়, আমি সকলোৱে জানো শিক্ষাই মহান শক্তি। যোৱা 34 বছৰৰ মূৰত আকৌ এই শিক্ষানীতি সলনি হ'বলৈ গৈ আছে, যিহেতু যোৱা 34 বছৰত পৃথিৱীত নানান ধৰণৰ সাল সলনি হৈছে। কাৰিকৰী দিশতে হওক বা সামাজিক দিশতে হওক, আমাৰ শিক্ষা জানো ৰৈ থাকিলে হ'ব? আমাৰ শিক্ষাত এটা যুগান্তৰকাৰী পৰিৱৰ্তন লাগে। অধ্যক্ষ মহোদয়, জনসংখ্যাৰ বৃদ্ধিৰ লগতে বৰ্তমানৰ শিক্ষানীতিখনে কৰবাত নহয় কৰবাত আমাক সকলোকে মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পৰা নাই। আমি সকলোৱে জানো মানৱ সম্পদ হ'বলৈ হ'লে পুথিগত জ্ঞানেই যথেষ্ট নহয়, আমাক কাৰিকৰী, সামাজিক আৰু আমাক নানান ধৰণৰ দিশসমূহ দৰকাৰ। আৰু এই দিশসমূহ নতুন শিক্ষানীতিখনে লক্ষ্য কৰি মুকলি কৰিছে, যাতে সকলোৰে লগত সকলোৰে বিকাশ হৈ ভাৰতবৰ্ষত প্ৰতিজন নাগৰিক মানৱ সম্পদ হিচাপে গঢ় লৈ উঠে। অধ্যক্ষ মহোদয়, প্ৰযুক্তিবিদ্যাৰ যি উত্তৰণ হৈছে, বৰ্ধিত নিবনুৱাৰ সংস্থাপন, ব্যক্তিগত শিক্ষাৰ সম্প্ৰসাৰণ আৰু পৰিৱৰ্তিত শিক্ষাৰ সময়ৰ সৈতে খাপ খোৱাবৰ বাবে সুদীৰ্ঘ 34 বছৰৰ মূৰত কস্তুৰীৰংগনৰ কমিটিখনে এই নীতিখন ঘোষণা কৰিছে। তাৰ বাবে এই কমিটিখনক অভিনন্দন জনাইছো। অধ্যক্ষ মহোদয়, আৰম্ভ কৰিবলৈ তেতিয়া মোৰ বিশ্বাস যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2022 ভাৰতীয় শিক্ষা ব্যৱস্থাত উল্লেখযোগ্য পৰিৱৰ্তন আনিব। আমাক পৰিৱৰ্তন লাগিব। মই ভাবো উচ্চ শিক্ষা এজন নিবনুৱাতকৈ কাৰিকৰীভাৱে প্ৰশিক্ষণপ্ৰাপ্ত নৱপ্ৰজন্মৰ যথেষ্টই প্ৰয়োজন। অধ্যক্ষ মহোদয়, মহামানৱ মহাত্মা গান্ধীয়ে কৈ গৈছিল, শিশু এজনক শ্ৰীবৃদ্ধিৰ কাৰণে যেনেকৈ মাতৃ দুগ্ধৰ প্ৰয়োজন, ঠিক তেনেকৈ শিশু এজনক মনস্তাত্ত্বিক বৃদ্ধিৰ কাৰণে মাতৃভাষাৰ প্ৰয়োজন। অধ্যক্ষ মহোদয়, মাতৃভাষাৰ মাধ্যমেৰে মাতৃভাষা যি পাঠদান কৰাৰ পোষকতা কৰিছে, ই এক সঁচাই আদৰণীয় বিষয়। অধ্যক্ষ মহোদয়, ল'ৰা ছোৱালীসকলে যেতিয়া বিদ্যালয়ত কণ শিশুসকলে যাবৰ এক প্ৰস্তুতি চলায়, সেই প্ৰস্তুতি যদি অসমীয়া ভাষাত কৰা হয়, শিশুসকলে এটা মুকলিমূৰীয়া পৰিৱেশ পাই তেওঁলোকে বিদ্যালয়ৰ প্ৰতি আকৃষ্ট হ'ব, অধিক ধাউতি মিলিব। অধ্যক্ষ মহোদয়, আমি জানো মানুহে যি ভাষাত সপোন দেখে, সেই ভাষাতে মানুহে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ সক্ষম হয়। অধ্যক্ষ মহোদয়, চাণক্যই কৈ গৈছিল যে পৰিৱৰ্তনক তৎক্ষণাত স্বীকাৰ কৰিব পৰাটো টান। মই মোৰ বিৰোধী দলক অনুৰোধ জনাইছো যে সকলো বস্তুৰে ভাল আৰু বেয়া দিশ দুয়োটাই থাকে। কিদৰে আমি শিক্ষানীতিখনৰ পৰা ভাল দিশটো লৈ বেয়া দিশক আমি ভাললৈ ৰূপান্তৰিত কৰিব পাৰি, তাৰ বাবেহে চিন্তা কৰা উচিত। অধ্যক্ষ মহোদয়, এটা কথা ঠিক যে পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো কেতিয়াও সহজ কথা নহয়, স্থিতাৱস্থাৰ পৰা ওলাই আহি। সেয়েহে আমি এটা বিৰোধী পক্ষই কৈ গৈছিল যে পৰিৱৰ্তন হয় সৃষ্টিশীল, হয় ধ্বংসমূলক। তেওঁলোকে এটা কথা জনা উচিত যে পৰিৱৰ্তন আৰু অনিশ্চয়তা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। অনিশ্চয়তাক আমি ব্যাপকভাৱে আলোচনা কৰি ইয়াক দূৰ কৰিব পৰা যায়, হ্ৰাস কৰিব পৰা যায়। অধ্যক্ষ মহোদয়, এই শিক্ষানীতি অধিক ব্যাপক আৰু ভৱিষ্যতমুখী। দুবেলা দুমুঠি ভাত খাব নোপোৱাৰ পৰত যিবোৰ ল'ৰা ছোৱালীয়ে নিজৰ শিক্ষা আধাতে সামৰিব লগা হয়, ইয়াত মধ্যাহ্ন ভোজন আৰু প্ৰাতঃ ভোজনৰ ব্যৱস্থা কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ বিষয় যে বিজ্ঞান, কলা, বাণিজ্য সকলোকে সামৰি নিজৰ অনুৰাগ মতে বিষয় বাছনিৰ সুবিধা প্ৰদান কৰিছে এই শিক্ষানীতিয়ে। অধ্যক্ষ মহোদয়, আমি বিশ্বাস কৰোঁ মানুহৰ যেতিয়া বেমাৰ হয়, বেমাৰটো চিনাক্তকৰণ কৰাৰ পিছতে ইয়াৰ চিকিৎসা সম্ভৱ। গতিকে আজিৰ সদনত মই বিৰোধী পক্ষক আহ্বান জনাম যে তেখেতসকলে 2020 শিক্ষানীতিয়ে যে উল্লেখযোগ্য পৰিৱৰ্তন আনিব, এই কথাষাৰ স্বীকাৰ কৰক। তাৰপিছত আমি একেলগে ইয়াত থকা খুটি নাটি মনৰ ভাৱ যিবোৰ আমাৰ সৃষ্টি হৈছে সেইবোৰৰ সমাধান কৰিম। অধ্যক্ষ মহোদয়, সদয় শাখত মই মোৰ বিৰোধী পক্ষক অনুৰোধ জনাম, কেৱল ডাঙৰ ডাঙৰ যুক্তিৰ হাত দি পেলাই এই সদনৰ বিধেয়কখন বিৰোধিতা কৰাৰ পৰিৱৰ্তে ইয়াৰ খুটি নাটি মাৰি কেনেদৰে আমি আগবাঢ়ি যাব পাৰো তাৰ বিষয়ে চিন্তা কৰা উচিত। অধ্যক্ষ মহোদয়, শেষত শ্ৰদ্ধাৰ শিল্পী ৰূপবৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কথাৰে সামৰিব ভাল পাম যে ৰূপান্তৰেহে জগত ধুনীয়া কৰে। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ।